বন্ধুসকল, মহীশূৰৰ এই ৰাজপ্ৰাসাদ মহীশূৰৰ আটাইতকৈ ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মিৰ্জা ৰোডত অৱস্থিত এই ৰাজপ্ৰাসাদ ভাৰতৰ অন্যতম এক বৃহৎ প্ৰাসাদ। মহীশূৰ ৰাজ্যৰ বুৰুদেৱ মহাৰাজে তাত বাস কৰিছিল। কাঠৰ ৰাজপ্ৰাসাদ জ্বলি যোৱাৰ সময়ত 1912 চনত এই ৰাজপ্ৰাসাদ নিৰ্মিত কৰা হৈছিল। ফাইনেলি বন্ধুসকল, মহীশূৰ প্লেচ পালোহি। বহুত বছৰে ভাবি আছোঁ মহীশূৰ প্লেচখন এদিন হ'লেও চাম বুলি। ফাইনেলি আজি চাব পাৰিলোঁ স্কুলত ডিউটি কৰাৰ কাৰণে। ফ্ৰীকৈ অহা যোৱা খোৱা বোৱা। সঁচাই মোবাইলত দেখাতকৈ ওচৰত চাই ইমানেই ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। মহীশূৰ প্লেচৰ সন্মুখতে এখন ফুলৰ বাগিচা আছে। কি যে মনোমোহা ফুল, মই এনেও বহুত ভাল পাওঁ। চাওক বন্ধুসকল, মানুহবোৰ কেনেকৈ শুই আছে। সঁচাই বহুত ভাল লাগে। আপোনালোকে এবাৰ আহিব। আৰু বহুত দেশ বিদেশৰ পৰ্যটক ইয়াত অহা যোৱা কৰি থাকে। কি ধুনীয়া লাগিছে বন্ধুসকল, কি ক'ম, ভাষা নাই। বহুত মানুহ এতিয়া মানে 6টা বাজিব, বন্ধ কৰিব, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই বহুত জেগাত। আমাৰ টেম্পুল ঘূৰি বহুত দেৰি হ'ল, সেইকাৰণে ভিডিঅ' ল'ব পৰা নাই। ঠায়ে ঠায়ে বা মোবাইলৰ এলাও নাই, যিমান পাৰোঁ দেখাইছোঁ। ইয়াত চব ফটো উঠা, ভিডিঅ' কৰা, সেয়াই আৰু। চাওক বন্ধুসকল, এতিয়া মহীশূৰ প্লেচৰ পৰা ওলাই আহিছোঁ। মোবাইলটো বেটেৰী চাৰ্জ খতম হৈ গ'ল। গাড়ীত আহোঁতে গান চান লগাওঁতে, নাচোঁতে, ডেন্স কৰোঁতে বেটেৰীটো খতমেই হ'ব। ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মোবাইল এলাও নাই ভিতৰত ইমান। পিছত ভিডিঅ'টো এডিট কৰিম, ভইচ অভাৰ কৰিম। ইমান হুলস্থুল হয় তাত, ভইচ অভাৰ কৰিবলৈ নহয়গৈ। কল্যাণ মণ্ডপৰ কাঁচৰ চাল, দেৱালত থকা ছবি আৰু সোণৰ সিংহাসনৰ এই ৰাজপ্ৰাসাদটোৰ বিশেষত্ব। আপোনালোকো আহিব এদিন চাবলৈ, বহুত ভাল লাগিব মনটো আপোনালোকৰ।